চিকিৎসা বিজ্ঞানৰ বৃহৎ চমৎকাৰ। প্ৰথমবাৰৰ বাবে মানুহৰ শৰীৰত গাহৰিৰ বৃক্ক সফল সংৰোপণ কৰা হ'ল। এতিয়াৰে পৰা মানুহৰ শৰীৰত বিকল হোৱা বিভিন্ন অংগৰ সলনি আন প্ৰাণীৰ অংগ প্ৰতিস্থাপনৰ পথ মুকলি হৈ পৰিল। চিকিৎসা বিজ্ঞানৰ চমৎকাৰ। এইবাৰ প্ৰথমবাৰৰ বাবে মানুহৰ শৰীৰত গাহৰিৰ কিডনী সংৰোপণ কৰা হৈছে। অস্ত্ৰোপচাৰটো প্ৰায় 100% সফল হৈছে। ইমান দিনে ব্ৰেইন ডেথ হোৱা ৰোগীৰ শৰীৰত গাহৰিৰ বৃক্ক সংৰোপণ কৰা হৈছিল। বিশ্বত এই প্ৰথমবাৰৰ বাবে জীৱিত আৰু চেতন থকা ৰোগীৰ শৰীৰত গাহৰিৰ বৃক্ক সংস্থাপন কৰা হৈছে। কেৱল সেয়াই নহয়, যিটো গাহৰিৰ পৰা বৃক্ক লোৱা হৈছিল সেই গাহৰিটোক পূৰ্বে জিনগতভাৱে পৰিৱৰ্তন কৰা হৈছে। অৰ্থাৎ জিনীয়ভাৱে পৰিৱৰ্তিত গাহৰিৰ শৰীৰৰ পৰা বৃক্ক লৈয়ে মানুহৰ শৰীৰত প্ৰতিস্থাপন কৰা হৈছে। আমেৰিকাৰ বষ্টনৰ মাছাচুচেটছ জেনেৰেল হস্পিটেলৰ ডাক্তৰ টাটছু কাৱাইয়ে কয় যে গাহৰিৰ বৃক্কটো মানুহৰ শৰীৰে গ্ৰহণ কৰিছে। বৃক্কটোৱে কাম কৰিবলৈও আৰম্ভ কৰিছে। বৃক্কৰ কাৰ্যক্ষমতা স্বাভাৱিক। মানুহৰ শৰীৰত প্ৰতিস্থাপন কৰা গাহৰিৰ হৃদপিণ্ড এটাই সফলতাৰে কাম কৰিব পৰা নাই, কিন্তু কিডনী মসৃণভাৱে চলিছে। বষ্টনৰ বাসিন্দা ৰিচাৰ্ড স্লেইমেনৰ দুয়োটা বৃক্ক বিকল হৈছিল। যোৱা 7 বছৰে ডায়ালাইচিছ কৰি আছিল। চিকিৎসকে বুজি পাইছিল যে কিডনী ট্ৰান্সপ্লাণ্ট কৰিব লাগে। ৰিস্ক লৈ গাহৰিৰ বৃক্ক প্ৰতিস্থাপন কৰিছিল, কিন্তু প্ৰতিস্থাপনৰ পূৰ্বে পৰীক্ষাগাৰত প্ৰাণীটোৰ বৃক্ক মানৱ শৰীৰত সংস্থাপন কৰাৰ উপযুক্ত কৰি লোৱা হৈছিল। গৱেষক কাৱাইয়ে কয় যে এতিয়ালৈকে কেৱল ব্ৰেইন ডেথ হোৱা ৰোগীকহে গাহৰিৰ বৃক্ক সংৰোপণ কৰা হৈছিল। সেই অস্ত্ৰোপচাৰ 2বাৰ কৰা হৈছিল। বৃক্কটো 2 মাহমান চলি থাকে যদিও তাৰ পিছত ৰোগীজনৰ মৃত্যু হয়। কিন্তু এইবাৰ বৃক্ক সংৰোপণ কৰা হ'ল জীৱিত আৰু সজ্ঞান ৰোগীৰ শৰীৰত। চিকিৎসকে কয় যে জেনেটিক ইঞ্জিনিয়াৰিং প্ৰক্ৰিয়াৰে গাহৰিৰ হৃদযন্ত্ৰ, বৃক্ক, হাওঁফাওঁ আদিৰ অংগৰ স্বাভাৱিক বৃদ্ধি ঘটোৱা হৈছে। প্ৰাণীৰ শৰীৰৰ পৰা লোৱা অংগসমূহ মানুহৰ শৰীৰলৈ প্ৰতিস্থাপন প্ৰক্ৰিয়াক জেনো ট্ৰান্সপ্লান্টেশ্যন বোলা হয়। এই গৱেষণা যোৱা কেইবছৰমানৰ পৰা চলি আছে যাতে এই অংগবোৰে মানুহৰ শৰীৰতো কাম কৰিব পাৰে। প্ৰথম অৱস্থাত মানুহৰ শৰীৰত গাহৰিৰ হৃদযন্ত্ৰ আৰু বৃক্ক প্ৰতিস্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এইবাৰ হয়তো সংৰোপণ কৰিবলগীয়া বৃক্ক নথকাৰ বাবে মানুহৰ মৃত্যু হোৱা ৰোধ কৰা সম্ভৱ হ'ব। বিকল হৈ পৰা বৃক্ক আৰু ডায়ালাইচিছৰ জৰিয়তে চলাই নিয়াৰ প্ৰয়োজন নহ'ব। আন প্ৰাণীৰ বৃক্ক মানুহৰ শৰীৰৰ লগত উপযুক্ত কৰি লৈ সফলভাৱে প্ৰতিস্থাপন কৰিব পাৰি। আন এটা জন্তুৰ পৰা পোৱা বৃক্কই মানুহৰ বৃক্কৰ দৰে মানুহৰ শৰীৰত কাম কৰিব। কিন্তু এই প্ৰক্ৰিয়াটো জটিল। গৱেষকসকলে কয় যে মাছাচুচেটছৰ ইজেনেচিছ লেবৰেটৰীত বিশেষ ধৰণেৰে এই গাহৰিৰ প্ৰজনন কৰা হৈছিল। তাৰ শৰীৰৰ কমেও 10টা জিন সলনি কৰা হয় যাতে শৰীৰৰ পৰা লোৱা অংগবোৰে মানুহৰ শৰীৰত কাম কৰিব পাৰে। ইয়াৰ বাবে ক্ৰিস্পাৰ জিন এডিটিং প্ৰযুক্তিৰ সহায় লোৱা হয়। গৱেষণাৰ আৰম্ভণিতে প্ৰাণীটোৰ জিনমত কটা চিঙা কৰি জিনৰ বিন্যাস সলনি কৰি লোৱা হয়। জিনীয় গঠনৰ সলনি কৰা হয় যাতে প্ৰতিস্থাপিত অংগটো মানুহৰ শৰীৰে গ্ৰহণ কৰিব পাৰে। বিজ্ঞানীসকলে কয় যে এই সফল প্ৰতিস্থাপন চিকিৎসা বিজ্ঞানৰ ইতিহাসত এক যুগান্তকাৰী ঘটনা। ইয়াৰ ফলত বৃক্কৰ কথা বাদেই মানুহৰ শৰীৰত বিকল হোৱা বিভিন্ন অংগৰ সলনি আন প্ৰাণীৰ অংগ প্ৰতিস্থাপনৰ পথ মুকলি হ'ল।